खैराबारियाव उजाला गेसनि जाख्लनाय होनानै अजद होनायनि हेंथायै फिननाय होदों उजाला गेसनि एजेन्सिनि बिगोमा नीलिमा ब्रह्मआ। खैराबारियाव ओंखाम संग्रा गेस एजेन्सिनि बेरेखायै जाख्लनायनि अजदफोरा नंखाय होननानै गोख्रों फिननाय होदों। नीलिमा ब्रह्मआ फोसाव बिजोंनि गेजेरजों गाज्रि आखुनि फोसावनायखौ आबुङै बिथा गैयै होनना नेवसिगारदों। दायो ओंखाम संग्रा गेस एजेन्सिनि बिगोमाया फोरमायनाय बायदिब्ला गरेस्वर मुकुन्दपुर गामिनि अब्दुल मानाना बेरेखायै गोबां अजद होदोंमोन। दायो बेनि सायाव एजेन्सिनि बिगोमाया मिडियानो सासे दालाल महरै अब्दुल मानाननि गोबां अडिअ' भिडिअ'फोरखौ खौरां बिजोङाव फोसावनो खावलायो। मख'नो गोनांदि बेनो बिटिसि आरो आसामनि बिजेपिनि सासे सांग्रां आरो बयजोंबो अनसायजानाय आइजो मावथि नीलिमा ब्रह्मनि हेंथायै मोनसे फाव फान्दायनायाव लोब्बा दं अब्दुल मानाना होननानै गोख्रों बुंथियो। दायो खौरां बिजोंनि गेजेरजों बुंथियो दि नंखाय बाथ्रा बुंनायनि सायाव आयेन खान्थि बायदि गोख्रों राहा लागोन होननानैबो बुंथियो खैराबारियाव ओंखाम संग्रा गेस एजेन्सिनि बिगोमा नीलिमा ब्रह्मआ। হয়, ইতিমধ্যে মই অকমান আগতে মই নিউজ যিবোৰ নেকি পৰ্টেলত দিছে মই সেইবোৰ চালো। চোৱাৰ পিছত যিবোৰ নেকি অভিযোগ দিছে পৰ্টেলত সেইটো মই শুনিলো। 2021 চনৰ যিবিলাক নেকি উজ্জ্বলা আঁচনিটো দিছিলে সেইটো আমাৰ প্ৰধানমন্ত্ৰী দ্বাৰা যিবিলাক নেকি উজ্জ্বলা আঁচনি লোৱা গৈছে সেইটো মই 2021 চনত ডকুমেণ্ট যিহেতু মই নতুনেই আছিলোঁ এজেঞ্চি সেইটো সময়ত মোৰ কোনো তেনেকৈ পাব্লিক যোগাযোগটো তেনেকৈ অকণমান কম আছিলে। সেইটো কাৰণে মই কেইটামান এজেণ্টবিলাকক কৈছিলোঁ যে আপোনালোকে ডকুমেণ্টছ পাৰিলে যে মোৰ তাত আনি পেলাই দিব তেনেকৈ, কিন্তু সঠিক বা বেনিফিচিয়াৰীবিলাকক ল'ব যিবিলাক নেকি পাব লাগে BPL কাৰ্ড থকাবিলাকক মই তেনেকৈ কৈছিলোঁ। কিন্তু সেইটোৰ দ্বাৰা মই কেইজনমান ব্যক্তিক কালেক্ট কৰাইছিলোঁ। কালেক্ট কৰোৱাৰ পিছত আমাৰ এই গৰাইচৰৰ পৰা অভিযোগটো আহিছে। গৰাইচৰৰ যি আব্দুল মান্নানৰ তেখেতে মোটামুটি কেইটামান 200টা মানতকৈ অকণমান বেছি তেনেকৈ মানে ডকুমেণ্টছবিলাক দিছে। দিওঁতে মানে কি হৈছে যিবিলাক নেকি সঠিক মানে মই তেখেতসকলৰ ভেৰিফিকেশ্যন কৰাৰ পিছত যিবিলাক নেকি সঠিক তেখেতসকলৰ ডকুমেণ্টছবিলাক মই পাইছোঁ তেখেতসকলক দিয়া হৈছে। আৰু যিবিলাক নেকি মানে ভেৰিফাই কৰাৰ পিছত যিবিলাক নেকি কণ্টেক্ট নাম্বাৰবিলাক দিয়া গৈছে তেখেতসকলৰ সেইবিলাক মানে মই নোপোৱাৰ কাৰণে বা কিছুমান ডকুমেণ্টছবিলাক ঠিক নোহোৱাৰ কাৰণে তেনেকৈ অকণমান মানে সেইটো মানে মই মানে ৰিলিজ কৰি দিয়া নাছিলে। বাট আব্দুল মান্নানৰ মই গম পোৱাত তেখেতৰ CSP আছে আৰু তেখেতৰ মানে অভিযোগ এটা মোৰ ফালৰ পৰাও যে বহুত কেইটা কাষ্টমাৰবিলাকে মোৰ তাত আহি পেলাই কমপ্লেইন কৰিছে যিকেইটা নিছে যে তেখেতে 1000 টকা 1500 কাৰোবাৰ পৰা 1200 টকা লৈ পেলাই তেখেতে মানে গেছটো মোৰ পৰা লৈ গৈ পেলাই ডিছবাৰ্চ কৰিছে। কিন্তু মই সেইবিলাক টকা লোৱাটো মই গম নাপাওঁ বা কাষ্টমাৰবিলাকে যেতিয়া নেকি আহি পেলাই কয় মানান দে পইচা লৈছে আমাৰ পৰা ইমানখিনি টকা এনেকৈ, তেতিয়াহে মই আচৰিত হৈ যাওঁ যে ইমানখিনি টকা মই কওঁ তেখেতসকলক যে আপোনালোকে কিয় পইচা দিব লাগে, 1 টকা দিব নালাগে, আপোনালোকে গেছটো লৈ যাওক। মানান দেৰ লগত কণ্টেক্ট নকৰাকৈ মোৰ লগত আহি পেলাই আপোনালোকে ডাইৰেক্টকৈ কণ্টেক্ট কৰি পেলাই লৈ যাওক। আৰু ধৰক মানে যিমান হ'লেও মই বেছিভাগ গেছ এজেঞ্চি থকা নহয়, মোৰ অফিচ যিবিলাক নেকি অফিচত থকা ল'ৰা কেইজনমান আছে তেখেতসকলে চলায়। কিছুমান কথা ময়ো অকণমান কেতিয়াবা গম নাপাব পাৰোঁ বা তেখেতসকলে মোক দেৰিকৈ হ'লেও ইনফৰ্মেশ্যন দিয়ে। কিন্তু যিজন নেকি মহিলাই অভিযোগ দিছে মই তেখেতসকলক মাতিছোঁ, মাতি পেলাই মানে আহি পেলাই লৈ যাওকে বুলি কৈছোঁ। কিন্তু কথাটো হৈছে যে তেখেতে এনে মিছা ভিত্তিহীন মানে মোৰ ওপৰত তেখেতে কিবা এটা আক্ষেপ লৈছে যে তেখেতৰ 2 নম্বৰী কৰিব পৰা নাই মোৰ লগত। সেইটো কাৰণে তেখেতে মোৰ এগেইনষ্টত এটা অভিযোগ আনি পেলাই মানে যিবিলাক নেকি পৰ্টেলত দিছে সেইবোৰ মানে মিছা সকলোৱে ভিত্তিহীন কথা। কিন্তু আছিলে আপোনাৰ মুকুন্দপুৰ গৰাইচৰৰ আব্দুল মান্নান। তেখেতৰ ওপৰত মইতো যিহেতু মোক মানে মিছা ভিত্তিহীন এটা অভিযোগ দিছে, যিহেতু মইতো তেখেতৰ এগেইনষ্টত মই এলিগেশ্যন ল'ব লাগিব, তেখেতৰ এগেইনষ্টত মই একশ্যন ল'ব লাগিব। মই তেখেতৰ এগেইনষ্টত মানহানি কেছ দিম। মই এইটো মই ৰিচেণ্টলি কৰি আছোঁ। যেতিয়ালৈকে তেখেতে মোৰ মানে যিবিলাক নেকি ভাইৰেল কৰিছে নিউজটো তেখেতে যেতিয়ালৈকে উঠাই নলয় বা মই অহাকালিলৈকে টাইম দিছোঁ তেখেতক, যদি অহাকালিৰ ভিতৰত তেখেতে উঠাই নলয় মই ডাইৰেক্ট একশ্যন ল'ম, আইনী ব্যৱস্থা ল'ম। আব্দুল মান্নানে যিকেইটা কাষ্টমাৰৰ পৰা
পইচা লৈছিলে তেখেতসকলে মোৰ অফিচত আহি পেলাই মোৰ তাত যেতিয়া নেকি অভিযোগ দিছিলে তেখেতসকলে মই তেতিয়া মোৰ যিবিলাক নেকি অফিচ ষ্টাফ তেখেতসকলক মই কৈছিলোঁ যে ভিডিঅ' ৰাখক কাৰণ এইটো মোৰ কাৰণে কেতিয়াবা বিপদ আনিব পাৰে মিছা অভিযোগ দিব পাৰে বুলি মই তেখেতৰ বিৰুদ্ধেও যিবিলাক নেকি বেনিফিচিয়াৰিজ বিলাকে অভিযোগ দিছে মই সেইবিলাক মই ভিডিঅ' ক্লিপিংছটো ৰাখিছোঁ আব্দুল মান্নানৰ যিবোৰ নেকি ভিডিঅ' ক্লিপিং আছে মই এইটো ভিডিঅ' ক্লিপিং আপোনালোকৰ ওচৰত মই ফৰৱাৰ্ড কৰি দি আছোঁ আপোনালোকে পাৰিলে এইটো ভিডিঅ' ক্লিপিংটো আপোনালোকে বজাই দিব আৰু চাই পেলাই আপোনালোকে কিমান সঁচা মিছা সেইটো আপোনালোকে বিচাৰ কৰক আৰু আব্দুল মান্নানক মই জানা মতে বা মই যিটো নেকি জানো তেখেতে এটা CSP চলায় তেখেতে বা CSPত এতিয়া মোৰ লগতে যিমানখিনি মানে দুৰ্নীতি কৰিছে হয়তো CSPতো বহুতখিনি তেনেকৈ কিছুমান কেলেংকাৰী কৰিবও পাৰে গতিকে যিবিলাক নেকি কাষ্টমাৰ্ছ আছে CSPৰ তেখেতসকলে অকণমান সজাগ হওক মোৰ ফালৰ পৰা ইমানখিনি মই আপোনালোকক সজাগতা কৰি দিলোঁ